हेलो गाइस আমি যাম এতিয়া গণেশগুৰিত আৰু বজাৰ কৰিব কাৰণে কেনে লাগছে দেখি আমাৰ এই মিছন আছিল মোক পানীত একদম এতিয়া মই ললো সাকসেস তাই মই মোৰ হালত এনেকুৱা মই নামনি গৈছিলো স্কুটিখন থৈ যাব আৰু বোলে অটত গুচি যাব মই লৈ যাম মই কি চলাব নাজানা মানুহ খালি হেলমেটটো ইয়াতে এনেকৈ বান্ধি ল'ব লাগিব নহ'লে হেলমেট চোৰৰ উৎপাত বহুত আছে বহুত মানুহ হেলমেট চোৰ গণেশগুৰিত বোলে বহুত এনেকুৱা দোকানতে ভাল কাপোৰ পায় মই এইটো কাৰণে পূৰা ওলাই গৈছোঁ আজি যে গণেশগুৰিতে কাপোৰ কিনি দেখাম মানে ভাল কাপোৰ ক'ত পায় পূৰা বিচাৰি খোজকাঢ়ি কাঢ়ি গৈ আছোঁ বৰষুণত জিকি জিকি আহিছোঁ হে চাহিৰটো হ'ল দূৰৰ পৰা ইমান ধুনীয়া ধুনীয়া লাগিছিল কাপোৰখিনি ওচৰত আহি গম পালোঁ সেয়া কাপোৰটো বেলেগ অকণমান বৰষুণ আহিলেই হ'ল আৰু আমাৰ বানপানী সজিনা হে তুঝে কিমানকৈ কল হা 80 এই খেজুৰটো খাই বহুত টেষ্টি লাগে কিমানটো এইটো খেজুৰে আমি মুম্বাইত খাইছিলোঁ এই বহুত টেষ্টি চাওঁ কিমান হয় হা ভালে লাগে এইটো বহুত কম দিলে 100 টকাত বহুত মিঠা দেখোন মজা এইটো ভাল লাগে খাই ভাল লাগে মই কৈ আছো যে মোৰ গণেশগুৰিত ভাল ভাল কেইখনমান দোকান চিনাকি আছে কিন্তু বিশ্বাস কৰিব মোৰ একো চিনাকি নাই তাক কৈ লৈ আহিছোঁ আৰু মিছা কথা তোমাক বিচাৰি আছোঁ ভাল ভাল কুৰ্তা পাই আছোঁ কিন্তু আমি বিচৰা ধৰণে পোৱা নাই পৰিছে মোৰ মাথাত হেলমেটটো পিন্ধি লোৱা হেলমেটটো কিয় আনিছা খাবি দুটা বান্দৰ পূজা দিছে এতিয়া পনিয়ল এটা চুৰি কৰি আনিছে চুৰ কৰি আনিছে এইটো টেঙা এইবাৰ কাপোৰ চাম আকৌ ঘূৰি আহিম কিন্তু নলওঁ এই মোৰ গাম চবকে লোভ লগাই যাম গণেশগুৰিত ত্যাগ দি পেলাই ডাইৰেক্ট আহিবলৈ হেছটেগ তাতে বোলে বৰকে কাপোৰ লৈ থাকে এতিয়া যাওঁচোন হেছটেগত কি কাপোৰ লোৱা দেখা যায় মোক ৰমক জমক নালাগে চিম্পল লাগে সৰু ছোৱালীৰ কাপোৰ লাগে এইটো কি চিফন টাইপ ফ্ৰক হ'লেও হ'ব কিন্তু সৰু এটা কাপোৰ দেখাই আছে আৰু আমাৰ কাপোৰ পচন্দ হৈ আছে লৈ আছে পইচা গৈ আছে আৰু এই চোলাটোৰ কাৰণে মই চৰ খাব বাধ্য হৈ গ'লো মানে চাৰ্টটো মজা লাগছে ন চা বহুত ধুনীয়া লাগছে সঁচাকে ভাল লাগছে চাৰ্টটো কি এইটো দিছিলো তোক দেখাম নহয় ধৈৰ্য্যটা দূৰত যা তেতিয়া গম পাবি পিছফালে ঘূৰ গম পাবি আমি দুটাই কিন্তু বেলেগৰ কাপোৰ পিন্ধা নাই দেই দোকানৰ কাপোৰ আমি যিকেইটা কাপোৰ লৈছোঁ সেইকেইটা কাপোৰহে পিন্ধিছোঁ কিন্তু মানে ভাবক ইমানকেইটা কাপোৰ লৈছোঁ ঘুমনে যোৱানে কেলে ৱাবা কেনে আপিয়াব লাগিব ভাবকচোন এবাৰ মই যে ললো হোৱাইট শ্বাৰ্টটোত কিমান ল'লে এইটো জানি থকাটো তেতিয়া আমি ইনফেক্ট হ'ব ইনক্ৰিমেণ্ট আমাৰ কি আছে নেকি এইটো নেকি তুমি দোকানখন সঁচাই ভালো ডিছকাউণ্টে চব মিলি লগতে মানুহৰ ব্যৱহাৰকেইটাও বিৰাট ভাল পায় একদম পূৰা কাপোৰ ল'লোঁ এসোপামান পইচা ঢালি ডাইৰেক্ট তাৰ পৰা ঘৰমুৱা হৈ গুচি আহিলোঁ এতিয়া আপোনালোকক কাপোৰ লাগিলে হেছটেগলৈহে দৌৰিব কাৰণ পইচা অনুযায়ী আপোনালোকে ধুনীয়া কাপোৰ পাই যাব তাত আহিব দেই